স্যার মই এটা আপোনাক প্ৰশ্ন সুধিব পাৰিমনে? সুধ কি সুধিব বিচাৰিছা? এটা বাদুলিৰ সন্মুখত এথোপ কল ৰাখি থোৱা হৈছিল, কিন্তু বাদুলিটো এটা কলো নেখালে। কি কাৰণত কওক স্যাৰ? এই কলকেইটা প্লাষ্টিকৰ আছিলে। নহয় স্যাৰ, বাদুলিটো প্লাষ্টিকৰ আছিলে। ইহঁতক আৰু কি সুধিম, যিয়ে সুধো উল্টা পুল্টাকে উত্তৰ দিয়ে। নিকু তই এইফালে আছোন। কি হ'ল নহা বহি আছা যে? আহ এইফালে আহ। গোটেইবিলাকে বহি বহি উত্তৰ দিয়ে, অকল মইহে ওচৰত যে উত্তৰ দিব লাগে। মোৰতো বুঢ়া কি ভাবি আছা? কওক স্যাৰ। এই যে অসম বিধানসভাত এজনী মাইকী গৰু যে ওলাইছে, সেইটোৰ বিষয়ে তই অলপ ভালকে মোক কচোন। স্যাৰ, মাইকী গৰু নহয়, মহিলা গৰু। আৰে বুৰ্বক, দুয়োটাই একেই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম হৈছে নিকু আহমেদ। আজি ছাৰে যিটো বিষয়ৰ ওপৰত ৰচনা গাই শুনাব কৈছে, এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। কাৰণ এই বিষয়টো বিধানসভাৰ অধিৱেশনতো কপাই আছে। আৰু এই বিষয়টোৱে হৈছে মহিলা গৰু। মহিলা গৰু কি হয়, ই ক'ৰ পৰা আহিলে, ই কি উদ্দেশ্য ইয়াৰ, আজি সকলো কথা আপোনালোকক জনাম। মহিলা গৰু এবিধ চাৰিঠেঙীয়া পোহনীয়া মাইকী জন্তু। ভেটেনেৰী হস্পিটেলত মেটাৰ্নি ৱাৰ্ডত মহিলা গৰুৰ জন্ম হৈছিল। মহিলা গৰুৰ দুটা চোখ, দুটা কাণ, এটা নাক, এটা মুখ, এটা নেঙুৰ আৰু 4টা ঠেং আছে। আৰু বিশেষ প্ৰজাতিৰ মহিলা গৰু অকল অসমতেহে পোৱা যায়। যিবিধ মহিলা গৰুৱে উশাহ লওঁতে অক্সিজেন ভিতৰলৈ লয় আৰু বাহিৰলৈ উলিয়াই দিওঁতে অক্সিজেন উলিয়াই দিয়ে, কাৰ্বন ডাই অক্সাইড নুলিয়ায়। সেইবিধ মহিলা গৰুৰ গোবৰ, গোমূত্ৰ, দৈ, ক্ৰীম যদি ব্যৱহাৰ কৰে সদায়, তেতিয়াহ'লে বহুত ডাঙৰ ডাঙৰ বেমাৰৰ পৰা ৰেহাই পায়। যেনেকৈ কেঞ্চাৰ, ডায়েবেটিছ, কিডনী ফেইলিয়াৰ, চব বস্তুৰ পৰা পৰিত্ৰাণ পাই যায়। চৰকাৰৰ নতুন আঁচনি মতে অসমত কেৱল গাইহে পোৱা যাব। দামৰা আৰু বলদ গৰুৰ সংখ্যা কমি কমি একদম বিলুপ্ত হৈ যাব। বলদ আৰু আমাৰ কি দৰকাৰ? দৰকাৰেই নাই। আজিকালি চব মানুহে খেতি কৰিবলৈ অকল ট্ৰেক্টৰহে ব্যৱহাৰ কৰে। কাৰণ অসমত পইচাৰ ইমান উভয় উন্নতি হৈছে যে গৰু আজিকালি মানুহে নোপোহে, অকল ট্ৰেক্টৰহে কিনি থৈছে। ইমান পইচা হৈছে মানুহৰ, আজিকালি নতুন নতুন পদ্ধতি ওলাইছে বলদ গৰু আৰু দামৰা গৰু নাইকিয়া কৰিবৰ কাৰণে। নিউটনৰ সূত্ৰ মতে দামৰা গৰুত জন্ম নিদিলেই হ'ল। দামৰা গৰুত জন্ম দি পিনে কাৰ ক্ষতি কৰিব আপুনি কওকচোন? দামৰা গৰু আমাক জানো গাখীৰ দিব পাৰিব? দামৰা গৰুৱে গাখীৰ দিব নোৱাৰে, দামৰা গৰুৱে পোৱালি দিব নোৱাৰে। তেতিয়াহ'লে দামৰা গৰু পুহি কি লাভ? দামৰা গৰুৰ কামটো যদি ট্ৰেক্টৰে কৰি দিয়ে। এতিয়া আপোনালোকে সুধিব পাৰে, দামৰা গৰু নহ'লে গাই গৰুৱে কেনেকৈ পোৱালি জন্ম দিব? জন্তুটো হ'লেহে পোৱালি হ'ব। গতিকে বহুত গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছ। সেই গুৰুত্বপূৰ্ণ কথাটো হৈছে নিউটনৰ সূত্ৰ মতে বলিউডত বহুত অভিনেত্ৰী আছে যিবিলাকে বিয়া নাপাতাকে পোৱালি জন্ম দি আছে। জানা মহিলা গৰু কি? আপুনি গম পাইছে নেকি? মহিলা গৰু আমাৰ বলিউডৰ এজনী অভিনেত্ৰীৰ নিচিনা। মহিলা গৰুৱে কি কি দিব নোৱাৰে? পোৱালি দিয়ে, গাখীৰ দিয়ে, জবৰা, দৈ, ক্ৰীম, পনীৰ, কিমান বস্তু দিব পাৰে। যদি চৰকাৰে আঁচনিখন ভালদৰে ৰূপান্তৰিত কৰিব পাৰে, তেতিয়াহ'লে অসমত ইমানেই বেছি মহিলা গৰু হ'ব, যদি বাইচান্স এটা দামৰা গৰু জন্ম লয়, তেতিয়াহ'লে দামৰা গৰু অসম এৰি গুচি যাব লাগিব। কাৰণ ইমানবিলাক মাইকী গৰুৰ মাজত তেওঁ থাকি কিডাল কৰিব? মহিলা গৰুৰ পৰিমাণে যদি বাঢ়ি যায়, তেতিয়াহ'লে গাখীৰ উভয় উন্নতি হ'ব। ইমানেই বেছি হ'ব গাখীৰ, ইমানেই বেছি হ'ব, আমি বেলেগ জেগাৰ পৰা লৈ আনিব নালাগে, ইনপুট কৰিব নালাগে। অসমতে গাখীৰ উভয় নদী হৈ যাব। আমি তেতিয়া গাখীৰেদি গাও ধুব পাৰিম। ভাবি চাওক, গাখীৰেদিতো চাবোন বনায়, তেতিয়া মিল্ক চাবোনৰ আপোনাৰ দৰকাৰ নাই। অসমত এবাৰ বহুত ধুনীয়া ভৱিষ্যত উজ্জ্বল দেখিছোঁ। কাৰণ আগত আমি লিখিছিলোঁ কি অসমত চাহ উৎপাদন হৈছিল, এতিয়াৰ পিছত আমি লিখিম অসমত গাখীৰ উৎপাদন বহুত পৰিমাণে বেছি হয়। ভাৰতত যদি কেতিয়াবা প্ৰশ্ন হয় চবতকৈ মহিলা গৰু কোনখন ৰাজ্যত আছে, তেতিয়াহ'লে আমি লিখিম অসমত আছে। এতিয়া দামৰা গৰু যিবিলাক আছে বিদায় দিব লাগে, কিয়নো নিউটনৰ সূত্ৰ মতে লিখা আছে লেডিজ ফাৰ্ষ্ট। মোৰ ৰচনাটো ইমানতে সামৰণি মাৰিলোঁ।